হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বেহাৰবাৰী আউটপোষ্টৰ অত্যন্ত ৰসিকতাপূৰ্ণ অভিনেতা ফাইলু বসুমতাৰী ছাৰ প্ৰকৃততে কিয় আউট হ'ল বেহাৰবাৰী আউটপোষ্টৰ পৰা, বা তেওঁ কিয় বেহাৰবাৰী আউটপোষ্ট এৰিলে। আৰু আপোনালোকৰ যিয়ে ফাইলু বসুমতাৰী ছাৰৰ অভিনয় চাই ভাল পায়, লাইক এটা নিশ্চয় কৰিব। প্ৰকৃততে বসুমতাৰী ছাৰে বেহাৰবাৰী আউটপোষ্ট কিয় এৰিলে তাৰ ওপৰত নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট এটা দিছিলে। পোষ্টটো মই আপোনালোকক পঢ়ি শুনাইছোঁ। আই এম ছ' চৰি, মই আজিৰ পৰা বেহাৰবাৰী আউটপোষ্টত অনিৰ্দিষ্ট কাললৈ নাথাকিম, কাৰণ নেক্সট মাহত মুম্বাইত মিউজিক প্ৰডাকশ্যন আৰু এডভান্স এডিটিঙৰ কোৰ্চ ল'বলৈ যাম। আৰু এনেধৰণে ফাইলু বসুমতাৰী ছাৰে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত নিজৰ বিষয়ে, নিজৰ বেহাৰবাৰী কেৰিয়াৰৰ বিষয়ে তেনেধৰণে উল্লেখ কৰিছে। এতিয়া চাওক, আজিৰ সময়ত বেহাৰবাৰী আউটপোষ্ট অসমৰ অত্যন্ত জনপ্ৰিয় ধাৰাবাহিক, য'ত অভিনয় কৰাৰ সপোন প্ৰায় প্ৰতিজনৰে। আৰু অতি ঘনিষ্ঠ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি উক্ত ধাৰাবাহিকখনত নিশ্চয় ঘটিছে আভ্যন্তৰীণ কণ্ডল, নহ'লে উক্ত ধাৰাবাহিকখন এৰাৰ কথা কোনেও চিন্তা নকৰে। আৰু উক্ত বিষয়ত আপোনালোকে কি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং টপিক, ইণ্টাৰেষ্টিং আপডেটসমূহ আপোনালোকৰ বাবে লৈ আহি থাকিম। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব।